নমস্কাৰ। আজি আমি দশম শ্ৰেণীৰ ত্ৰিভুজ চেপ্টাৰটোৰ অনুশীলনী 6.3 আৰম্ভ কৰিবলৈ লৈছোঁ। অনুশীলনী 6.3 আৰম্ভ কৰাৰ আগতে আমি ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত এই বিষয়ে জানি ল'ব লাগিব। ইংৰাজীত কোৱা হৈছে ক্ৰাইটেৰিয়া ফৰ চিমিলাৰিটি অফ এ ট্ৰাইএংগল। দুটা ত্ৰিভুজ সদৃশ হোৱাৰ দুটা চৰ্ত দিয়া আছে। সেই চৰ্তটা আমি প্ৰথমে জানি ল'ব লাগিব। 1 নম্বৰতে দিয়া আছে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব। অনুৰূপ কোণবোৰ সমান হ'ব। 2 নম্বৰতে দিয়া আছে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাততে থাকিব লাগিব। একে অনুপাতত থাকিব লাগিব। এই দুটা চৰ্ত আমি যদি পাওঁ তেতিয়া আমি দুটা ত্ৰিভুজ সদৃশ বুলি ক'ব পাৰিম। সাপোজ আমি ABC এটা ত্ৰিভুজ এটা যদি DEF ত্ৰিভুজ লওঁ তেতিয়া আমি চাব লাগিব যে এই A কোণটোৰ লগত D কোণটো সমান হ'ব লাগিব অনুৰূপভাৱে। ঠিক একেদৰে B কোণটোৰ লগত ইয়াত E কোণটো সমান হ'ব লাগিব। এই C কোণটোৰ লগত এই F কোণটো সমান হ'ব লাগিব। তেতিয়া আমি এই ত্ৰিভুজ দুটা সদৃশ হ'ব। 1 নম্বৰ চৰ্তত যোনটো দিয়া আছিলে সেই চৰ্তটো আমি দেখাই দিছোঁ। ইয়াত A কোণৰ লগত আমি অনুৰূপভাৱে D কোণটো সমান হ'ব লাগিব। ঠিক একেদৰে B কোণৰ লগত B কোণটোৰ লগত E কোণটো সমান হ'ব লাগিব আৰু C কোণটোৰ লগত F কোণটো সমান হ'ব লাগিব। 2 নম্বৰ যোনটো চৰ্ত দিয়া আছে যে সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাততে থাকিব লাগিব। অৰ্থাৎ অনুৰূপ বাহু বুলি ক'লে AB বাহুডালৰ অনুৰূপ বাহুডাল হ'ব, তাত BE হ'ব আৰু BC বাহুডালৰ অনুৰূপ বাহু EF হ'ব আৰু AC বাহুডালৰ অনুৰূপ বাহু DF হ'ব। যেতিয়া ইহঁত একে অনুপাতত বা সমানুপাতত থাকিব তেতিয়া আমি ত্ৰিভুজ দুটা সদৃশ বুলি ক'ব পাৰিম। আৰু ত্ৰিভুজ ABC ৰ লগত আমি ত্ৰিভুজ DEF সদৃশ বুলি লিখিবলৈ হ'লে ত্ৰিভুজ ABC চিমিলাৰ ত্ৰিভুজ DEF বুলি লিখিব লাগিব। বা আমি ইয়াক লিখোতে ত্ৰিভুজ ABC চিমিলাৰ টু ত্ৰিভুজ DEF। এই যিটো আমি চিম্বলটো পাইছো ইয়াক চিমিলাৰ টু বুলি পঢ়া হয়। আৰু এইটোৱে আছিলে ত্ৰিভুজৰ সদৃশতাৰ চৰ্ত। ত্ৰিভুজৰ সদৃশতাৰ চৰ্তটো হ'ল যে ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান হ'ব লাগিব আৰু অনুৰূপ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব। তেতিয়া আমি ত্ৰিভুজ ABC ৰ লগত ত্ৰিভুজ DEF সদৃশ বুলি কওঁ। এতিয়া আমি অনুশীলনী 6.3 আৰম্ভ কৰিবলৈ লৈছোঁ। 6.3 1 নম্বৰতে দিয়া আছে যে তলত দিয়া ত্ৰিভুজবিলাকৰ কোণবিলাক জোৰ সদৃশ উল্লেখ কৰা আৰু সদৃশৰ ক্ষেত্ৰত কি চৰ্ত ব্যৱহাৰ হৈছে আৰু সদৃশতাৰ প্ৰতীকত প্ৰকাশ কৰিবলৈ কৈছে। 1 নম্বৰ চিত্ৰটোত দিয়া আছে ABC ত্ৰিভুজ এটাৰ 3টা কোণ দিয়া আছে। ঠিক একেদৰে PQR ৰ 3টা কোণ দিয়া আছে। আমি ইয়াত চাব লাগিব 1 নম্বৰটোত। ইয়াত আমি দেখিছোঁ যে 1 নম্বৰটোত A কোণৰ লগত P কোণৰ মানটো আমি দুইটাতে 60 ডিগ্ৰীকে দেখিছোঁ, সমান দেখিছোঁ। সেইকাৰণে আমি লিখিম এংগল A ইকুৱেল এংগল P। 2 নম্বৰ তাৰপিছত দেখিছোঁ যে B কোণৰ লগত Q কোণটোৰ মান সমান আছে। সেইটো আমি লিখিম যে এংগল B ইকুৱেল এংগল Q। তাৰপিছত দেখিছোঁ যে C কোণটোৰ লগত R কোণটো সমান আছে। দুইটাৰ মান 40 ডিগ্ৰী আছে। সেইকাৰণে আমি লিখিম এংগল C ইকুৱেল এংগল R। তেতিয়া আমি সদৃশতাৰ চৰ্তৰ 1 নম্বৰ চৰ্তটো মানি চলিছে, গতিকে আমি লিখিম ত্ৰিভুজ ABC চিমিলাৰ ত্ৰিভুজ PQR। ইয়াত চৰ্তটো হৈছে যে
এংগুল সদিশতাৰ চৰ্ত এইটোৱে হ'ল 1 নম্বৰ প্ৰশ্নটো 2 নম্বৰ চিত্ৰটো আমি চাম এতিয়া 2 নম্বৰ চিত্ৰটোত বাহু দিয়া আছে এই বাহুডালৰ মান 2 cm দিয়া আছে BC 2.5 cm দিয়া আছে আৰু AC 3 cm ইয়াত PQ মানটো 6 cm QR 4 cm আৰু PR ডাল 5 cm যদি আমি এর অনুরূপ বাহু মিলাই চাব লাগিব অনুরূপ বাহু হিচাপত AB বাহুডাল 2 cm আমি ইয়াত QR বাহুডাল চাব লাগিব 4 cm দিয়া ঠিক একেদৰে BC বাহুডাল 2.5 cm ইয়াত PR বাহুডাল 5 cm দিয়া আছে তাৰপিছত চাব লাগিব যে AC বাহুডাল 3 cm ইয়াত PQ বাহুডাল 6 cm দিয়া আছে যেতিয়া আমি অনুৰূপ বাহু হিচাপত লিখিব লাগিব যে AB by PQ or AB by QR equal 2/4 তাৰপিছত লিখিব লাগিব আমি BC by অৰ্থাৎ 2/4 মানে 1/2 BC by PR equal 2.5/5 অৰ্থাৎ 1/2 ঠিক একেদৰে আমি ইয়াত লিখিব লাগিব যে AC by PQ অৰ্থাৎ 3/6 1/2 এতিয়া আমি দেখিছো যে ইয়াত অনুৰূপ বাহু কিটা কি আছে অনুপাতটো সমান আছে AB by PQ হাফ BC by PR টো হাফ আৰু AC by PQ টো হাফ ওলাইছে এটাকে আমি লিখিব লাগিব যে ত্ৰিভুজ ABC similar ত্ৰিভুজ PQR ইয়াত বাহুৰ অনুপাত সমান আছে গতিকে S সদিশতাৰ চৰ্তৰ সাপেক্ষে ত্ৰিভুজ দুটা সদিশ এবাৰ আমি 3 নম্বৰ প্ৰশ্নটো আগবাঢ়িছো 3 নম্বৰ প্ৰশ্নটোত LMP এটা ত্ৰিভুজ দিয়া আছে আৰু ইফালে DEF এটা ত্ৰিভুজ দিয়া আছে ইয়াত MP বাহুডালৰ মানটো 2 cm দিয়া আছে ইয়াত DE বাহুডালৰ মানটো 4 cm দিয়া আছে ঠিক একেদৰে ইয়াত LB বাহুডালৰ মানটো 3 cm দিয়া আছে ইয়াত DF বাহুডালৰ মানটো 6 cm দিয়া আছে কিন্তু এই LM বাহুডালৰ মানটো 2.7 cm দিয়া আছে ইয়াত EF বাহুডালৰ মানটো 5 cm হে দিয়া আছে 2.7 cm অনুৰূপভাৱে EF বাহুডাল সমান নহয় গতিকে আমি লিখিম যে এটাকে ত্ৰিভুজ দুটা সদিশ নহয় অনুৰূপভাৱে বাহুবোৰ সমান নোহোৱাৰ বাবে এই ত্ৰিভুজ দুটা সদিশ নহয় বুলি এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো চাম ইয়াতো দুটা ত্ৰিভুজ দিয়া আছে MNL আৰু ইয়াত PQR দিয়া আছে ইয়াত এই MN বাহুডাল 2.5 cm দিয়া আছে আৰু ইয়াত PQ বাহুডাল 6 cm দিয়া আছে আৰু এফালে ML বাহুডাল 5 cm দিয়া আছে ইয়াত QR বাহুডাল 10 cm দিয়া আছে আৰু এই বাহুডালৰ মাজৰ কোণ দুটা 70 ডিগ্ৰী কে দিয়া আছে কিন্তু ইয়াত MN বাহুডাল 2.5 cm বিপৰীতে PQ বাহুডাল 6 cm দিয়া আছে গতিকে ইয়াৰ সৈতে অনুৰূপভাৱে সমান নহয় ঠিক একেদৰে ML বাহুডাল QR ৰ লগত অনুৰূপভাৱে সমান হ'লেও এই MN বাহুডাল PQ বাহুডালৰ লগত অনুৰূপভাৱে সমান নহয় গতিকে আমি ত্ৰিভুজ দুটা এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো চাওঁ 5 নম্বৰ প্ৰশ্নটোত ABC এটা ত্ৰিভুজ দিয়া আছে ঠিক একেদৰে ইফালে DEF এটা ত্ৰিভুজ দিয়া আছে ইয়াত যদি AB বাহুডালৰ মানটো 2.5 cm দিয়া আছে ইয়াত DF বাহুডাল 5 cm দিয়া আছে আৰু ইফালে BC বাহুডাল যদি 3 cm দিয়া আছে ইয়াত EF বাহুডাল 6 cm দিয়া আছে ইয়াত যোনটো আমাৰ F কোণটো 80 ডিগ্ৰী দিয়া আছে দুডাল বাহুৰ মাজৰ কোণ হিচাপত দিয়া আছে ইয়াত কিন্তু 80 ডিগ্ৰী এই কোণটো কিন্তু দুডাল বাহুৰ মাজত দিয়া নাই ইয়াত AB বাহুডাল 2.5 cm দিয়া আছে আৰু AC বাহুডালৰ মান দিয়া নাই গতিকে অনুৰূপ বাহু হিচাপে অনুৰূপ নহয় অনুৰূপ বাহু হিচাপত সদিশ হ'ব নোৱাৰে গতিকে আমি সদিশ নহয় বুলি লিখিম সদিশ নহয় কিয়নো ইয়াত যেহেতু দুডাল বাহুৰ মাজৰ কোণটো দিয়া আছে কিন্তু ইয়াত দুডাল বাহুৰ মাজৰ কোণটো যদি B কোণটো 80 ডিগ্ৰী দিয়া থাকিলে হয় তেতিয়া ই সদিশ
হ'লহেঁতেন, কিন্তু ইয়াত এই কোণৰ মানটোহে 80 ডিগ্ৰী দিয়া আছে, গতিকে ই সঠিক হ'ব নোৱাৰে। 6 নম্বৰ প্ৰশ্নটোত চাওঁ আমি। 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে ডি কোণটো 70 ডিগ্ৰী দিয়া আছে, ই কোণটো 80 ডিগ্ৰী দিয়া আছে। তেতিয়া আমাৰ এফ কোণটোলৈ যদি আমি চাওঁ, এফ কোণটোৰ মান হিচাপত যদি আমি 70 + 80 = 150 ডিগ্ৰী হয়, তেতিয়া এফ কোণটোৰ মানটো আমাৰ 30 ডিগ্ৰী থাকিব, যিহেতু এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। ঠিক একেদৰে ইয়াত কিউ কোণটো 80 ডিগ্ৰী দিয়া আছে আৰু আৰ কোণটো 30 ডিগ্ৰী দিয়া আছে। যদি আমি দুইটা যোগ কৰি চাওঁ 110 ডিগ্ৰী হ'ব, তেতিয়া পি কোণটোলৈ আমি 70 ডিগ্ৰী লিখিব পাৰিম। এতিয়া আমি দেখিলো যে ত্ৰিভুজ দুটাৰ অনুৰূপ কোণটো ডি কোণৰ লগত পি কোণটো অনুৰূপ হৈছে, ই কোণৰ লগত কিউ কোণটো অনুৰূপ হৈছে, ঠিক একেদৰে এফ কোণৰ লগত আৰ কোণটো অনুৰূপ হৈছে। তেতিয়া আমি এংগুল ডি ইকুৱেল এংগুল পি আৰু এংগুল ই ইকুৱেল এংগুল কিউ আৰু এংগুল এফ ইকুৱেল এংগুল আৰ বুলি লিখিব পাৰিম। এনেকে ত্ৰিভুজ দুটা সঠিক হ'ব। ত্ৰিভুজ ডি ই এফ চিমিলাৰ ত্ৰিভুজ পি কিউ আৰ। ইয়াত চৰ্তটো আহিব এংগুল 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 আদি চৰ্তৰ চৰ্ত হিচাপত ত্ৰিভুজ দুটা সঠিক হৈছে। ধন্যবাদ। আজিলৈ ইমানেই।